কালি দেওবাৰ ঘৰত যোৱা কথা আছিলে নগ'লো মায়ে অলপ মুখখন ফুলাই আছে আজি সেইকাৰণে ছাৰপ্ৰাইজ ভিজিট দিওঁগৈ বুলি ভাবিছোঁ তাই ওলালে মই এতিয়া দৰ্জা মাৰি পিনি গৈ আছোঁ মাৰ কাৰণে সৰু গিফ্ট এটা আছে ইয়াত খাই মন বেয়া লাগি থাকে কেলে বেয়া লাগি থাকে আকৌ বোলো ইমান মৰম কৰোঁ জানো এনেই নকওঁতে ডাঙৰ হ'লি না কি কোনে মৰম কৰি ডাঙৰ হ'লি জানো বাৰু মাকৰ মৰমত একো ছাত্ৰ নাই গোপাই পিছৰ ডোখৰ এই হেৰি হ'ব চাদৰ কি ব্লাউজ এইটোকে মেক্সি নিচিনাকৈ চিলাই ল'বি খং দিছ নেকি গাল চাল ফুলি আছে যে কেলে হালধি বিচনে কি এনেকৈ ধৰি আছে মই ইউটিউবাৰ কণ্টেণ্ট ক্ৰিয়েটৰ ন অসমৰ সেইকাৰণে মই তুমি কি কৰি দিবা কেমেৰা এটা ধৰি থাকিব লগা হয় আজিকালি কণ্টেণ্ট ক্ৰিয়েশ্যন কৰি আহি পাইছোঁ ৰূপমত বিশ্বনাথ বাগৰিছোঁ ভাগৰ বহুত লাগিছে মানুহজনে কিন্তু গালি বহুত পাৰি আছে তাই গালি পাৰি আছে মোক মানে এতিয়া উপায় নাই বিয়াখন পাতিলোঁ সংগ্ৰামটো কৰিবই লাগিব এই সংগ্ৰাম বুলি কওঁতে মনত পৰিলে কথাষাৰ আমি যে সংগ্ৰাম বুলি কওঁ জীৱনটো আচলতে সংগ্ৰাম কিহৰ বাবে জানে হাজবেণ্ড ৱাইফৰ মাজত মতা মাইকীৰ মাজত পুৰুষ মহিলাৰ মাজতহে সংগ্ৰাম আচলতে জীৱনটোতো চবেই জীয়াই থাকিব পাৰি যেনেকৈ নহওক এমুঠি দুমুঠি খায় আচল সংগ্ৰামতো আমাৰ হাজবেণ্ড ৱাইফৰ মাজতহে হয় কাৰণ তেখেতে কিবা এটা ক'ব মই কিবা এটা ক'ম তাৰপিছত লাগি যাব জঞ্জাল সেইটোকে ভাৰসাম্য মিলাই চলোৱাটোকে বেলেঞ্চত ৰখাটোৱে সংগ্ৰাম বুলি কয় হ'ব আজিলৈ ইমানতে ৰাখিছোঁ আৰু বেছি কথা নকওঁ নহ'লে বেছি ক'লেতো গম পায় ৰাতি কি অৱস্থা হ'ব ক'বলৈ নাপাওঁ গুড নাইট